গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ জুপিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। বাকী আজি ৰাতিপুৱাই ব্লগ এটা দিম বুলি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এতিয়া ৰাতিপুৱা 7টা বাজি গৈছে, 7:15 হৈছে। ময়ো গা পা ধুই আজৰি, আজি সোনকালে ধুলোঁ বাৰু। গতিকে বহুত দিনৰ পিছত ব্লগ এটা দিম বুলি ভাবিছোঁ। বাকী গোটেই দিনটোত কিমান কি দেখাব পাৰোঁ নাজানো। গোটেই দিনটোৰ কামবিলাক মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম, কি কৰোঁ কি নকৰোঁ। গোটেই ভিডিঅ'টো চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। আৰু বাকী মই শ্বৰ্টছ ভিডিঅ'ত ইউটিউবত যিখিনি ৰেচিপি ভিডিঅ' দিছিলোঁ সেইখিনিত আপোনালোকে বহুত মৰম দিছে, বহুত আশীৰ্বাদ দিছে। এনেকৈ চাই যাব বুলি আশা কৰিছোঁ। গতিকে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে মই ৰাতিপুৱাৰ কামখিনি বিচনাখন ভাল কৰাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। মিষ্টাৰ উঠি যোৱাৰ পিছত গা পা ধুই আজৰি হৈ প্ৰথমতে বিচনাখন নিজৰ ৰুমটো চাফা কৰি গ'লে সেইটো দিনটোৰ কাৰণে লেঠাটো নাথাকে। বিচনাখন লেতেৰা হৈ থাকিলে এনেকুৱা লাগে যে ঘৰখনৰ একো কামেই চিজিল হোৱা নাই। মই প্ৰত্যেক দিনাই মোৰ বিচনাখনৰ ডয়াৰবিলাক এইবিলাক অকণমান মচি দিওঁ, কাৰণ বহুত ধূলি পৰে। ছাইডতে খিৰিকীখন আছে যিহেতুকে ওচৰৰ যোন আছে ওচৰত আমাৰ পিছফালে মানুহ, তেওঁলোকৰ ইফালে এখন বাৰী আছে, তাৰ কাৰণে বহুত ধূলি আহে। তাৰ ওপৰত তেওঁলোকৰ তাতে খেতি কৰে, খেতিৰ কাৰণে আমাৰ ইফালে বহুত ধূলি আহে। তেওঁলোকে তাতে হাল বোৱা কিবা কিবি কৰাৰ কাৰণে। গতিকে ৰুমটো ধূলি হৈ থাকিলে ভাল নালাগে। কেতিয়াবা বিচনাখনো ধূলি হৈ থাকে, নজগৰাকৈ শুলে হেৰি কৰে। মই ৰুমটো চাফা চুফা কৰি ধূপডাল জ্বলাই ল'লোঁ। ক্ষমা কৰিব, চাফা কৰা হৈ গ'ল। এতিয়া খোৱাৰ কাৰণে কিবা এটা বনাওঁ, চাহ। আৰু এতিয়া বাৰু চাহ আৰু বিস্কুটে খাম। অকণমান পিছত জলপান, ৰুটি বা ভাত এনেকুৱা কিবা খাই দিম। গতিকে মই চাহটো খাই আহি আপোনালোকক লগ পাই আছোঁ। খোৱা হৈ গ'ল। এতিয়া মই অকণমান ঘৰ মুচিব লগা কাম আছে। মানে আজি আমাৰ ইয়াতে এইফালে গোঁসাই ফুৰোৱা বুলি কয়। মানে ভগৱানৰ মূৰ্তিটো সকলোৰে ঘৰে ঘৰে আনিব, যিহেতুকে সুঁৱৰি কেইদিনমান আগতে হৈ গ'ল। আজি চবৰে ঘৰে ঘৰে নিয়া হ'ব, গোটেই ৰাইজৰ মানুহবিলাকো আহিব একলগত। গতিকে যিহেতুকে ভগৱান আহিব ঘৰত, ভগৱানে দিয়কচোন, নিজৰ মনত বিশ্বাস থাকিলে আৰু কি। সেইকাৰণে ঘৰটো অকণমান মুচি দিওঁ। বতৰটো খুব বেছি ভাল নহয়, বতাহ বৰষুণ ৰাতি দিছে, এতিয়াও সেমেকাই হৈ আছে বতৰটো। গতিকে মই ঘৰটো মুচি লওঁ। মুচি বাকী বেলেগ এটা কাম আপোনালোকক দেখুৱাম। কিবা এটা কাম আধৰুৱা হৈ আছে, সেইটোও কৰিব লগা আছে। চাওঁ কিমান দূৰ কি কৰিব পাৰোঁ, আজি পাৰোঁৱে নে নোৱাৰোৱে। গতিকে মই দেখাবলৈ চেষ্টা কৰিম। আৰু এটা বস্তু দেখুৱাওঁ আপোনালোকক। এইটো দেখিছেনে, ইমান ধুনীয়া কাছ। এইটো মই মিছ'ৰ পৰা লৈছিলোঁ। বেছি দাম নহয়, ইয়াত চাগে 210 টকা লৈছিল। ইমান ধুনীয়া। ইয়াতে মই পানী থোৱা নাই, যিহেতুকে ড্ৰয়িং ৰুমত থৈছোঁ। কেতিয়াবা সৰু বাচ্ছা আহিলে লাৰি দিলে পানীবিলাক পৰি যায়, সেইকাৰণে। বাৰু যিয়ে নহওক, মই এতিয়া ঘৰটো মুচি লওঁ। এইটো আমাৰ ড্ৰয়িং ৰুম। ঘৰটো মুচি লওঁ, মুচি বাকী তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গাইজ একেবাৰে বহুত ভাগৰ লাগিছে। ঘৰ চৰ মুচি বহুত কিবা কিবি কাম আছিল, হৈ আজৰি। এতিয়া একেবাৰে পাকঘৰত আহিছোঁ। চাওক, ভাতে বহাই দিছোঁ। বহুত দেৰিৰ পিছত ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিলোঁ। চিটি আহি গ'ল ভাতৰ। বহুত চিম্পলকৈ থাকোঁ ঘৰত। আপোনালোকে নাভাবিব যে এনেকৈ ভিডিঅ' বনাই ইমান না ভাল কাপোৰ না কি, ইমান গৰমত অশান্তি এইবিলাক কৰিবলৈ। আৰু মেবি যিমান ঘৰত হাউচ ৱাইফ থাকে, ইমান চিম্পলকৈ থাকে, ইমান ষ্টাইল কৰি ঘৰৰ কাম কৰাটো সম্ভৱ নহয়। মিষ্টাৰ 2টা বজাত আহি পাব। ভাত বহাই দিলোঁ। আজি বনাম ভাবিছোঁ ছজনা। মাৰ ঘৰৰ পৰা আনিছিলোঁ ছজনাৰ চৰচৰি। গতিকে ছজনাৰ কাৰণে মই সৰিয়হ তিয়াই থৈ দিছোঁ। বাকী এইখিনি কাটি লওঁ, তাৰপিছত লগ পাই আছোঁ। মোৰ এয়া ছজনা কাটি হৈ গ'ল। কাটিলোঁ ছজনা, আলু, বিলাহী একেলগে কাটিছোঁ। বিলাহীখিনি সৰু সৰুকৈ কাটিম বাৰু।
এতিয়া চজিনাখিনি বনাওঁ। বৰ বিশেষ দেখাব লগা একো নাথাকে, কিন্তু মইনো কেনেকৈ বনাইছোঁ সেইটোৱে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। বাকী চজিনাটো চবেই বনাব জানেই। এতিয়া মই গেছটো জ্বলাই লওঁ, কেৰাহীটো বহাই দিওঁ। তেল দি দিলোঁ। মই অকণমান বেছিকৈ তেল দিম, কাৰণ চজিনাটো অলপ বেছি আছে। সেই গৰম বাৰু। ইয়াতে মই দি দিম তেজপাত, অলপমান পাঁচফোৰণ, তেলখিনি গৰম হ'ল। ইয়াতে মই অকণমান গেছটো কমাই দিওঁ আৰু এয়া দেখিছেনে, ইয়াতে মই সৰিয়হ, আদা, নহৰু আৰু জলকীয়া দি পিচি ৰাখিছোঁ। এইখিনি ভাজ খাই গৈছে, পিঁয়াজখিনি বেছি নাভাজো, এনেকৈ থাকক। ইয়াতে এইবাৰ এইখিনি দি দিওঁ। Kami din natin warung na rin. Hindi naman kakang dito na. Kita talaga kami din naman. Ano din. Ano din. Hindi si. Lako din ina din. Siya din. Ako man din. Dito ka. Ako man dito naman ko. Dito. Alat na half fry lagi. Alat tayo kali mo takon hulog ay silo ito sa. Dito na ako man fry ito. Ito yung natin. Isip lang mas laki. Ano din. Ini dia kaman juga boleh dilihat ya, boleh di. Ini kan boleh itu. Ini kaman saya itu, udah bilang gini. Jadi di sini aku mau kasih salsa masalah ini. Iban mau nyate di sini, tapi dia. Lagi. Jujur itu mau, pemain tadi sekarang, kau bilang kali kita lagi boleh itu kan. এইখিনি বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিব। বিলাহীখিনি ধুনীয়াকৈ কোমলি গৈছে, এয়া দেখিছেনে? অকণমান বঢ়াই দিম আৰু বেছি টাইম নালাগে, পাহৰি যাব। ইয়াতে মই ঠাণ্ডা পানী ব্যৱহাৰ নকৰোঁ, গৰম পানী দিব পাৰিলে ভাল হয়, গতিকে গৰম পানী দিম। মই পানীখিনি গৰম কৰি ৰাখিছোঁ, পানীখিনি দি দিম। মই অকণমান বেছি পানী দিছোঁ, উতলিব দিম। আৰু অকণমান পানী দি দিম ইয়াতে। এতিয়া 5 মিনিট টাইম উতলিব দিম। সজনা তৰকাৰী হৈ গ'ল, চাওকচোন কেনেকুৱা হৈছে। খাবলৈ কেনেকুৱা হয় নাজানো বাৰু, দেখাত ভালেই হৈছে। আৰু ইয়াতে মই গৰম মছলাও দি দিলোঁ লাষ্টত, কিন্তু কি হ'ল কেমেৰাটো কিবা অফ হৈ গ'ল, সেইখিনি দিয়া নহ'ল। আপোনালোকে হোৱাৰ পিছত অকণমান গৰম মছলা ইয়াতে
ছটিয়াই দিব। গতিকে হ'ল গ'ল তৰকাৰী, এতিয়া খোৱাৰহে কথা আৰু। ভাত পানী খাই আজৰি হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। মোৰ আকৌ এখন ভাজি ইয়াতে বনাম, আকৌ বহাই দিছোঁ। স্কচ ভাজি এখন বনাব আছে, বনাই লওঁ। পতাপত দেৰিও হৈছে, 2টা বাজিয়ে গ'ল। গতিকে খাই আপোনালোকক লগ পাই আছোঁ। আৰু চজিনাৰ তৰকাৰী খাবলৈ কেনেকুৱা হয় ৰিভিউটো নিশ্চয় শ্বেয়াৰ কৰিম। গতিকে মোৰ আৰু কিবা বেলেগ কৰিব লগা আছে। জেতুকাৰ পাত ছিঙি থৈছোঁ মূৰত লগাম বুলি। এতিয়া বতৰৰ কণ্ডিশ্যন ইমান ঠিক নহয়, গম পোৱা নাযায় বাৰু কেমেৰাত, তথাপিও লগাব পাৰিলে নোৱাৰোঁ চাওঁ। সেইখিনিও ৰেডি কৰোঁ, যদি টাইম হয় লগাম। যদি বৰষুণ দিয়ে বা এনেকুৱা কিবা হয় তেতিয়াহ'লে ফ্ৰিজত সোমাই আৰু থৈ দিম, কালিয়ে লগাব লাগিব। গতিকে মই পটাপট ভাজিখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইবোৰ চকু নকৰিব দেই, এইবিলাক গেছ মচা কাপোৰ। হে গাইজ, ভাত পানী খাই আজৰি হৈ আকৌ ভিডিঅ' কৰিবলৈ নহ'ল। এতিয়া ৰাতি হৈ গ'ল, গধূলি গোসাঁই ফুৰোৱাৰ টাইম। মই ৰাতিপুৱা কৈছিলোঁ, এতিয়া গধূলি 6:15 হ'ল। মই পূৰা সাজি কাচি ৰেডি। এতিয়া বাহিৰৰ দৃশ্যটো আপোনালোক মই অকণমান দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। গতিকে বলক। সেই গাইজ, গোসাঁই ফুৰোৱা হৈ গ'ল। বৰ বিশেষ ক্লিপ ৰাখিব নোৱাৰিলোঁ, যিহেতুকে চোতালত এন্ধাৰ আছিল। অকণমান এনেই ৰাখিছোঁ, মানে গোসাঁই অনাৰ আগমুহূৰ্তৰ যিখিনি চাকি জ্বলোৱা হৈছিল সেইখিনি। বাকী গোটেই দিনটোত কিমান কি পাৰোঁ আপোনালোকক দেখালোঁ। আৰু আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব যদি আকৌ বেছিকৈ কিবা কিবি কৰি থাকোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰত থকা ৰঙা ঘণ্টিটো বজাই দিব, যাতে মোৰ ভিডিঅ'বিলাক, আহিব লগা ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে চবতকৈ প্ৰথমতে পায়। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভালে থাকক, সুস্থ থাকক। গুড নাইট।